চৰকাৰলৈ আমি জনাইছিলোঁ যে MLA ছাৰ, স্পিকাৰ ছাৰ আৰু DC, DFO তেখেতসকললৈ আমি জনাইছিলোঁ, কিন্তু আজিলৈকে তেওঁলোকে কোনো ষ্টেটমেণ্ট লোৱা নাই। आयेन बेरेखायै दैमायाव बाला अन्थाइ जावनायखौ सरकारा जेबो राहा लायाखै। दिरिङापुर गामिनि रायजो राजाफोरा आयेन बेरेखायै दैमायाव बाला अन्थाइ जावनायखौ बन्द खालामदों। आयेन बेरेखायै बाला अन्थाइ जावनायखौ रायजोआ हाग्राखोन्दो मावख' बेंगिरिनो फोरमायदोंब्लाबो जेबो राहा लायाखै। बाक्सा जिल्ला बरबरी पुलिस थाना बाथाबारि हाग्राखोन्दो मावख'नि सिङाव थानाय जफादं हालाम दिरिङापुर गामिनि रायजो राजाफोरा मरा फाग्लादिया दैमायाव आयेन बेरेखायै बाला अन्थाइ जावनायखौ होबथानो थाखाय बन्द खालामदों। मख'जाथावदि थांनाय गोबां बोसोरनिफ्रायनो भुटान हाजोनिफ्राय बोहैबोनाय मरा फाग्लादिया दैमाया दिरिङापुर गामिनि आबादारिफोरनि आबाद मावग्रा फोथारफोरखौ दैज्लां बोथोर समाव गोबां खुरख्लाना सिलिंखार खालामबोदों। बे खुरख्लानाय जायगाफोरावनो बाला अन्थाइ फानग्रा माफियाफोरा आयेन बेरेखायै JCBजों जावना डाम्पार ट्रेक्टर लागायना बाला अन्थाइ जावनानै फानबोगासिनो दं। बेबायदि आयेन बेरेखायै बाला अन्थाइ जावनायखौ बन्द खालामहोनो थाखाय BTC आयेन आफादनि बुंथिगिरि खातिराम बर', 42 नं बियाबनि MLA भुपेन बर', बाथाबारि हाग्राखोन्दो मावख' बाक्सा जिल्ला बेंगिरिनो गोसोखांथि बिलाइ गथायदोंमोनब्लाबो दिनैसिम होबथानायनि जेबो राहा लानायखौ नुनो मोनाखिसै। जोबनायाव राहा गोथे जानानै दिरिङापुर गामिनि रायजो राजाफोरा गावबा गावनि आबाद फोथार खुरख्लानायखौ होबथानो आयेन बेरेखायै बाला अन्थाइ जावनायखौ होबथानो दैमायाव सिमा खाना होनो लैहोर लैहोर सिगांबोयो। लोगोसे बिथांमोना BTC खुंथायनि गाहाय प्रमद बर'खौ थाबैनो बे आयेन बेरेखायै बाला अन्थाइ जावनायखौ होबथानायनि सायाव राहा लानोबो खावलायहरो। আসলে আমার যেটো দক্ষিণ দিৰাপুৰ গাঁৱে এইটো হৈছে আমাৰ দিৰিং নদী। এই দিৰিং নদী আমাৰ দক্ষিণ দিৰাপুৰ গাঁৱৰ যি মানে খেতি পথাৰৰ যি মাটি, এই মাটিখন খুব গৰাখহনীয়া কৰিলে। আজি মোটামুটি 6-7 বছৰ হ'ল এই নদীটো আমাৰ এই দিৰিঙাপুৰ গাঁৱৰ যি মাটি, খেতি মাটি গৰাখহনীয়া কৰাৰ 6-7 বছৰমান হ'ল। কিন্তু আজিলৈকে এই নদীটো আমি এইটো মানে ৰোধ কৰিব পৰা নাই। তা ইয়াৰ কাৰণে আমি চৰকাৰলৈও আমি সেইটো জনাইছিলোঁ যে সেইটো নদীখন আমি ৰোধ কৰাৰ কাৰণে, কিন্তু আজিলৈকে আমি সেই নদীখন ৰোধ কৰাৰ কাৰণে কোনো ব্যৱস্থাখন আমি চৰকাৰৰ ফালৰ পৰা আমি নাপালোঁ। তা আজি এনেকুৱা হৈছে যে আমাৰ যিখিনি এই দিৰিঙাপুৰৰ যি এই গৰাখহনীয়া মাটি, এই মাটিত মানে আমাৰ যি চিনাদি মহল, এই চিনাদি মহলৰ যিখিনি মানে আমাৰ এইটো চিনাদি মহলত পৰে এৰিয়াটো, কিন্তু আমাৰ এইখিনি গৰাখহনীত এনেকুৱা হৈ আছে যেন মানে বালা শিল সেইটো আমাৰ যি গৰাখহনীয়া হোৱা জাগাত ইয়াৰ পৰা মানে ট্ৰেক্টৰ JCB আৰু ডাম্পাৰে মানে এনে দিনতেও ৰাতিতেও মানে চুৰ কৰি এইটো উঠাই লৈ যাই আছে। তে আমি ইয়াৰ কাৰণে আমি ভাবিছোঁ যে আমাৰ যিখিনি গৰাখহনীয়া হৈ আছে, এই গৰাখহনীৰ পৰা যদি এই বালা শিল গিলা যদি উঠাই লৈ যায় যদি আমাৰ যি গৰাখহনী কোনোদিন ইয়াত মানে বন্ধ নহয়, ৰোধ কৰিব নোৱাৰে বুলি আমি ভাবিছোঁ। ইয়াৰ কাৰণে আজি আমাৰ দক্ষিণ দিৰাপুৰৰ ৰাইজে আজি আমি চৰকাৰলৈ আমি জনাইছিলোঁ যে MLA ছাৰ, স্পিকাৰ ছাৰ আৰু DC, DFO তেখেতসকললৈ আমি জনাইছিলোঁ, কিন্তু আজিলৈকে তেওঁলোকে কোনো ষ্টেটমেণ্ট লোৱা নাই। তা ইয়াৰ কাৰণে আজি আমাৰ দিৰাপুৰ ৰাইজে মানে অলি পেলাই আমি এনেকুৱা কৰিছোঁ যে এইখিনি যিখিনি আমাৰ গৰাখহনীয়া জাগা এইখিনিতো আমি লাল ধান দি তাৰমানে দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ যে এই লাল ধানদিৰ পৰা আমাৰ যি লাল ধানদিৰ পৰা আমাৰ মানে ভিতৰত মানে সেইটো খান্দিব নোৱাৰে। তা ইয়াৰ কাৰণে আমি মহলকো আমি জনাইছোঁ যে আপোনালোকে আমি দিৰাপুৰ ৰাইজে আমাৰ যিখিনি আমি লাল ধান দি মানে আজি দি যাওঁ, ইয়াৰ পৰা আপোনালোকে যে নদী চিধাই আপোনালোকে কাটিলে হ'ল, খান্দিলে হ'ল, কিন্তু আমাৰ লাল ধানদিৰ পৰা মানে ভিতৰত সোমাই আপোনালোকে মানে খান্দিব নালাগে। কাৰণে যিহেতু আমি চৰকাৰক জনাইও আজিলৈকে তেওঁলোকে ষ্টেটমেণ্ট লোৱা নাই, ইয়াৰ কাৰণে আজি ৰাইজে অলি পেলাই আমি এইখিনি কামটো কৰিব লগা বাধ্য। এতিয়াতো আমাৰ মোটামুটি আমি 10-12 ঘৰমানৰ এতিয়া ক্ষতি কৰিছে বেছিকৈ। তে মোটামুটি 4 বিঘা, 3 বিঘা, 2 বিঘা এনেকৈ প্ৰতি ঘৰতে মানে খুব ক্ষতি কৰি লৈ গ'ল। আৰু এনেকুৱা হৈছে মানে এইখিনি মানে মাটিটো আমি যদি চৰকাৰী ব্যৱস্থা নল'লে আমি এই ৰাইজে এইখিনি নদীটো মানে ৰোধ কৰাটো সম্ভৱ নহয় বুলি আমি আপোনালোকক চৰকাৰলৈ আমি জনাইছোঁ যে আপোনালোকে যে আমাৰ ৰাইজৰ কাৰণে এইখিনি মানে নদীটো ৰোধ কৰাৰ ব্যৱস্থাটো কৰাটো আমি ভাল হ'ব বুলি আমি আমাৰ BTR চৰকাৰ আৰু অসম চৰকাৰ আপোনালোকক আমি জনোৱা হৈছে।